সকলোকে সুপ্ৰভাত জনালোঁ। কালি যিহেতুকে মা ঘৰলৈ আহিলোঁ, মা ঘৰলৈ আহি এতিয়া ৰাতিপুৱাই হ'ল। ৰাতিপুৱা যিহেতুকে এইফালে বেপাৰী চেপাৰী আহে বা হ'লেও ফিচাৰীতে দেউতাই মাছ জীয়াই থৈছিলে, তাকে বোলো মাছ এশ ধৰি ভাত কেইটামান খাই যাম বুলি ভাবিলোঁ। সেয়া দেউতা আৰু এইফালে কাষত ভতিজা ল'ৰা আছে আৰু এইফালে আমাৰ ইহঁতৰ ছোৱালী বাপেক এতিয়া খেয়ালি মাৰিব। মাছ কি নাহিলে নি? আহিছে। এইটো নুচুবা বোকা এটা দেখিছোঁ বাৰু। এজনী কি মাছ? ৰৌ মাছ। আমাৰ ধুনু কালিৰ পৰা ততেই নাই, যিহেতুকে এনায়েকৰ ঘৰলৈ আহিলে। ধুনুৱে আকৌ ন এনাই ঘৰলৈ আহি ভাল লাগে নি? ভাল লাগে। এনাই ঘৰত আহি কি খালা কালি? আৰু এতিয়া কি খাবা? আৰু মোৰ বৰুৱানী 777 বুলি এটা ইউটিউব চেনেল আছে, সকলোৱে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।